Hey, no. নমস্কাৰ আমি এতিয়া আহি আছোঁ এয়া চাফাই কৰিবলৈ হাতে হাতে বাহনি আছে চাওক এইফালে চাওক এয়া ঘাইগাঁও চেণ্টাৰ মাছ মজিয়া দি আহি আছোঁ আগবাঢ়ি আহি আছোঁ আজি চাফাই অভিযান আছে কিন্তু কথাটো হৈছে চাফাই অভিযানৰ মাজতে আমি বেলেগ ধৰণৰ কথা পাতিম নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাই নদিয়াল ব্লগৰ আন এটা ভিডিঅ' আজি আৰম্ভ কৰিছোঁ আশা কৰিছোঁ সকলোৰ পৰা সহায় লাভ কৰিম বুলি ধন্যবাদ মই অলপ আগত আছিলোঁ চাফাই অভিযান তাত চাফাই অভিযানৰ পৰা আহিয়ে ভাবিলোঁ ভিডিঅ'টো বনাই লওঁ কিয় ভিডিঅ'টো আজি বহুত ইম্পৰ্টেণ্ট হয় যিসকলে বিশাল মাৰ্কেটত বজাৰ কৰিবলৈ যায় তেওঁলোকৰ কাৰণে আজি ভিডিঅ'টো বিশেষ ইম্পৰ্টেণ্ট এতিয়াৰ পৰা বিশাল মহললৈ যাবলৈ ভয় কৰিব মহিলা আৰু যুৱতীসকল আমাৰ গহপুৰ পুৰুববাৰীত যিটো বিশাল মহল আছে শ্বপিং মহল আছে বিশাল শ্বপিং মহল সেই শ্বপিং মহললৈ এতিয়া মহিলা আৰু যুৱতী যোৱাটো ভয়ৰ কথা হৈ পৰিছে ভয়ৰ কথা কাৰণ বিশাল মহলৰ আগফালে থাকে গুণ্ডা অসভ্য ভণ্ড টমটম চালক যোৱাকালি এনে এটা ঘটনা ঘটিল আমাৰ ঘাঁহিগাঁও অঞ্চলৰ এগৰাকী মহিলা আৰু এগৰাকী ছোৱালীৰ লগত এনেধৰণৰ ঘটনা ঘটিল যিটো ঘটনা একেবাৰে লজ্জাজনক তেওঁলোকে বিশাল মহলত বজাৰ নিকা কৰি ওলাই আহি ৰাস্তা কাষত ৰখি আছিলে গাড়ীৰ কাৰণে সেইটো সময়তে এখন টমটমৰ পৰা ভণ্টিজনীক বেয়াকৈ জোকাইছিল আৰু ভণ্টিজনীয়ে তাৰ ওপৰত প্ৰতিবাদ কৰাৰ কাৰণে তাতোতকৈ অধিক লেতেৰাকৈ জোকাইছিলে তাতেই ডাঙৰ এখন কাজিয়া সংঘটিত হ'ল আৰু সেই লম্পটটোৰ মই ফটোখন ইয়াত লগাই দিছোঁ আপোনালোকে চাই লওক আৰু চিনি পাই যদি জনাব এতিয়া এই লম্পটটো ক'ত আছে কাৰণ এই লম্পটটোক আমি বিচাৰি আছোঁ এতিয়া কাৰণ বিশালৰ পৰা ওলাই অহাৰ পাছত এই লম্পটটোৱে ইমান বেয়াকৈ জোকাইছিল ইমান অশালীন মন্তব্য কৰিছিল শেষত যেতিয়া ঘাইগাঁও অভিমুখে অহা মেজিকখনত ছোৱালীজনী আৰু বোৱাৰীজনী বহিছিল সেইটো সময়তো তেওঁ গাড়ী কাষত আহি বেয়া কথা কৈছিলে আচলতে এনেকুৱা অসভ্য টমটম চালকে সেই বিশাল মাৰ্কেটখনক বদনাম কৰিছেনে নাই কৰা বাৰু নিশ্চয় বিশাল মাৰ্কেটখনৰ বদনাম হৈছে আৰু এনেকুৱা লম্পট অসভ্যবিলাক যদি বিশাল মাৰ্কেটৰ সন্মুখত থাকে মহিলাসকল যাবলৈ ভয় কৰিব মহিলাসকলৰ অপদস্থ হ'ব প্ৰতিদিনে তেওঁলোকৰ সন্মানত আঘাত কৰিব এনে টমটম চালকসকলে গতিকে মই এই চালকজনৰ ফটোখন দি দিছোঁ আপোনালোকে যদি চিনি পায় তেনেহ'লে এবাৰ শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটা কৰি জনাব কাৰণ এই লম্পটজনক অতি প্ৰয়োজন হৈ পৰিছে কাৰণ মোৰ ঘাইগাঁও অঞ্চলৰ সেয়া ভণ্টি আছিলে গতিকে মই সেই খবৰটো পাই ৰাতিয়ে মই তেওঁলোকৰ ছেক্ৰেটাৰীৰ লগত কথা পাতিছিলোঁ যি টমটম চালক আছে গহপুৰ চহৰৰ যি টমটম চালক আছে সেই টমটম চালক সন্থাৰ ছেক্ৰেটাৰীৰ লগত মই কথা পাতিছিলোঁ আৰু ছেক্ৰেটাৰীজনে ক'লে যে টমটম চালকজন এতিয়া বৰ্তমানে পলাতক আৰু টমটমখন গহপুৰ থানাত আছে বুলি ক'লে আৰু টমটমখনৰ নামটো হৈছে বৰষা তাৰ নম্বৰ দি দিছোঁ কিন্তু পলাতক কেনেকৈ পলাতক হ'ল কেনেকৈ পলাবলৈ পালে প্ৰশাসনে সেই বস্তুটো চোৱা চিতা কৰিব লাগিছিল নাই কৰা বা সন্থাৰ ছেক্ৰেটাৰীয়ে তেওঁক ধৰি নি গতাই দিব লাগিছিল নহয়নে বাৰু কিন্তু সেইটো কৰা নাই গতিকে মই শেষত অনুৰোধ কৰিম এই ল'ৰাজনক আমাক লাগে আমি তেওঁৰ ওপৰত বিহিত বিচাৰ কৰিম গতিকে ল'ৰাজনক যদি কোনোবাই চিনি পায় তেওঁ যদি ঘৰৰ এড্ৰেছ পাতি ঠিকনা জানে তেনেহ'লে দি দিয়ক আমি এই ল'ৰাজনক বিচাৰি আছোঁ 2 নম্বৰতে কথাটো হ'ল মই দাদাক অনুৰোধ কৰিম দাদা বুলি কোৱাৰ লগে লগে গম পাইছে বিশাল মাৰ্কেটৰ স্বত্বাধিকাৰী তেখেতে গম পাইছে মই দাদাক অনুৰোধ কৰিম এনেধৰণৰ লম্পট বদমাছ দৈছু অসভ্য
টমটম চালকসকলক বিশাল মাৰ্কেটৰ সন্মুখৰ পৰা সদায় আঁতৰত ৰাখিব, যাতে মানুহে অশান্তি নাপায় তেওঁলোকৰ পৰা। মানুহে লজ্জাবোধ কৰিবলগীয়া নহওক, মহিলাসকলে নিশ্চিন্তমতে শ্বপিং কৰিব পৰা হওক, নিশ্চিন্তমতে শ্বপিং মহলৰ পৰা ওলাই আহি বাছত উঠি ঘৰলৈ আহিব পৰা হওক। গতিকে মই দাদাক এইটোৱে অনুৰোধ কৰিম, কিয় দাদা বহুত ষ্ট্ৰিক্ট হয় মই জানো। গতিকে দাদাই এইকণ যদি চকু ফুৰাই দিয়ে, তেনেহ'লে বিশাল মাৰ্কেটৰ ওপৰত যিটো বদনাম সানিছে যোৱাকালি, সেই বদনামটো নাইকিয়া হৈ যাব, মোহাৰ খাব। কাৰণ এই ঘটনাটো কওঁতেই প্ৰথম আৰম্ভ কৰে ক'ৰ পৰা? বিশালৰ পৰা, যে মই বিশাললৈ যাওঁতে এই ঘটনাটো হৈছিল। গতিকে বিশাল মাৰ্কেটখনো তাতেই সাঙুৰ খাই পৰিছে। গতিকে মই সেই দাদাক আকৌ অনুৰোধ কৰিম, আৰু গহপুৰ চহৰৰ টমটম চালকৰ সভাপতি সম্পাদকক অনুৰোধ কৰিম, এনেকুৱা চালকক শাস্তি দিয়ক, আপোনালোকে শাস্তি দিয়ক, তেওঁলোকক সন্থাৰ পৰা উলিয়াই থওক। আৰু যদি সন্থাৰ পৰা উলিয়াই ৰাখিব পৰা অধিকাৰটো নাথাকে, প্ৰশাসনক গতাই দিয়ক। মোৰ সন্থাত মোৰ সিদ্ধান্ত যদি নামানে, তেনেকুৱা যদি কমপ্লেইন আহে, মই এবছৰলৈকে উলিয়াই ৰাখোঁ। আৰু যদি মোৰ সেই সিদ্ধান্ত অৱমান্য কৰি তেওঁ আকৌ গাড়ী চলাবলৈ আহে, মই থানাত গতাই দিয়ালৈকে ৰেকৰ্ড আছে। সেইকাৰণে আন্তাজ মই আজিও 10 বছৰ ধৰি মোৰ সন্থাৰ ছেক্ৰেটাৰী হৈ আছোঁ। আৰু ধন্যবাদ। এই ল'ৰাজনৰ ফটোখন চাই লওক আকৌ এবাৰ, আৰু চিনাকিটো দিয়ক। কাৰণ লাগে, প্ৰশাসনে বিচাৰি পোৱা নাই চাগে। আমি আজি কেছ দিবলৈ যাম। যোৱাকালি প্ৰশাসনে টমটমখন লৈ গৈছে, গতিকে আজি আমি কেছ দিবলৈ যাম। গতিকে ল'ৰাজনে উচিত শাস্তি পাব লাগিব। ধন্যবাদ, ৰাখিছোঁ। জয় আই অসম।